এই সমষ্টিটো কেণ্ডিডেট জিকি আছে MCLA হৈ আছে কিন্তু যোৱা 17টা বছৰত BPF-এ এই গুমা সমষ্টিত কোনো ডেভেলপমেণ্টেল কাম কৰা নাই ভূমিৰ সমস্যা সমাধান কৰা নাই স্কুলৰ কাম কৰা নাই খোৱা পানীৰ কাম কৰা নাই কোনো ৰাস্তা ঘাট দলং ইয়াতে বনোৱা নাছিল কিন্তু আমাৰ চৰকাৰ আহাৰ পিছত বিভিন্ন কাম কাজ এই অঞ্চলত আৰম্ভ হৈছে এতিয়া কিছুমান মানুহ অৰুণোদয় পাইছে মই মহিলাসকলৰ লগত আলোচনা কৰিছোঁ ৰেচন কাৰ্ড পাইছে বিভিন্ন কাম কাজবিলাক আৰম্ভ হৈছে এই কাৰণে আজি মই ইয়াত আহি পেলাই সকলোৰ লগত আলোচনা কৰিছোঁ বিটিআৰ অঞ্চলৰ কোনো এটা সমষ্টি পিছ পৰি নাথাকিব এই সকলো অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক আশীৰ্বাদ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অঞ্চলটো 24/7 খবৰ লৈ আছে এই অঞ্চলত উন্নয়ন হ'ব আৰু আহি থকা সময়ত প্ৰত্যেকটো বুথত তাৰমানে 82টা বুথত গুমা অঞ্চলত 82টা ৰাস্তা হ'বলৈ গৈ আছে মোক কৈছে যে ইয়াত ব্ৰিজ দুটা লাগে ব্ৰিজটো আমি আগতে এই ব্ৰিজ দুটাৰ এপ্লিকেশ্যন লৈছোঁ খালি ইলেকশ্যন আহাৰ কাৰণে নিৰ্মাণ কৰিব পৰা নাই ব্ৰিজ নিৰ্মাণ কৰা হ'ব আৰু এই গুমা অঞ্চলটো যি অঞ্চলবিলাক যি গাঁওবিলাক পিছ পৰি আছে নিৰ্বাচনৰ পিছত আকৌ আহি সকলোৰ লগত আলোচনা বিলোচনা কৰি এই অঞ্চলৰ সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে কাম কৰিম আৰু এই নিৰ্বাচনটো আমাৰে নিৰ্বাচন साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे SSC आर्मी GD अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 93651322 जानबुं अनजिमायाव खौरां लानो हागोन